জিন আৰু মূৰ্খ বন্ধু। কিছু বছৰ আগৰ কথা, বৰকুৰিহা নামৰ গাঁও এখনত চাৰিজন ল'ৰাৰ মাজত গভীৰ বন্ধুত্ব আছিল। সিহঁত প্ৰায়বোৰ সময় একেলগেই কটাইছিল। এনেকৈ সিহঁত ডাঙৰ হৈছিল, বিয়াও পাতিছিল। সিহঁতৰ সময়বোৰ আগৰ দৰেই চলিছিল, কিন্তু সময়ৰ লগে লগে সিহঁতে নিজ নিজ কৰ্মৰ বাবে এজন এজনকৈ ইজনৰ পৰা সিজন আঁতৰি আহিবলগীয়া হৈছিল। এনেদৰে কিছু বছৰ পাৰ হৈছিল আৰু এবাৰ বিহুত সিহঁত পুনৰ একলগ হৈছিল। আজি তহঁতক বহুত দিনৰ মূৰত লগ পাই মোৰ বহুত ভাল লাগিছে অ'। হয় দেই, মই কামৰ বাবে দূৰে দূৰে আছো যদিও তহঁতৰ কথা সদায় মনত পৰি থাকে অ'। মোৰতো কতো মনেই নালাগে। আমি যদি আগৰ দৰে একেলগে দিনবোৰ কটাব পাৰিলো হয়, কিমান যে ভাল লাগিল হয়, হয়নে? একেলগে থাকিব পাৰিলো হয়। এতিয়া যদি আগৰ দৰে পৰিয়ালবোৰ নাথাকিলে হয়, হয়নে? শুনচোন, এটা কাম কৰো দে, কাইলৈ আমি নাওখন লৈ নৈত মাছ মাৰো বল। ভালেই লাগিব। কথামতেই কাম হৈছিল। তাৰ পিছদিনা সিহঁতে নাওত উঠি নৈত মাছ মাৰিবলৈ গৈছিল। কিন্তু হঠাৎ এজাক ধুমুহা আহিছিল আৰু সিহঁতৰ নাওখনক বহু দূৰলৈ উৰুৱাই লৈ গৈছিল আৰু সিহঁত ছিটিকি গৈ এখন গভীৰ অৰণ্যত পৰিছিল। এয়া আমি কি আহি পালো? তাকেইতো, ক'ত বা আহিলো। আগুৱাই যাওঁ বলচোন। এনেদৰেই সিহঁতে আগুৱাই গৈছিল আৰু এদিন দুদিন কৰি এমাহ সময় ধৰি সিহঁতে সেই গভীৰ অৰণ্যখনৰ মাজতেই ঘূৰি থাকিবলগীয়া হৈছিল। আৰু অৱশেষত সিহঁতে ঘূৰি ঘূৰি পুনৰ সেই আগৰ ঠাইখিনিয়েই আহি পাইছিল। আৰে, আমিচোন ঘূৰি ঘূৰি এইখিনি ঠাইয়ে আহি পালো। তাকেইতো, তাৰ মানে ইয়াৰ পৰা ওলোৱা পথ নাই মানে। মোৰ বহুত ভয় লাগিছে অ'। মোৰ ঘৰলৈ বহুত মনত পৰিছে অ'। সিহঁতে বা কি খাইছে, কি কৰিছে। মোৰো ঘৰলৈ বহুত মনত পৰিছে অ'। এনেতে এটা ডাঙৰ শব্দৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতেই এটা জিনৰ উৎপন্ন হৈছিল। হে ৰমণীশ্বৰ, তোমালোকে কিয় কান্দিছা? মই বহু বছৰ ধৰি ইয়াত নিদ্ৰাত আছিলো। আজি তোমালোকে মোক জগাই দিলা আৰু মই মুক্তি পাই গলো। সেয়েহে মই তোমালোকক এটা এটাকৈ বৰ দিম। কোৱা, তোমালোকক কি লাগিব? কোৱা। এই জংঘলত মোৰ বহুত দিন হ'ল। মোৰ ঘৰলৈ বহুত মনত পৰি আছে। তো মই ঘৰলৈ যাব বিচাৰিছো। ঠিক আছে, মই তোমাক ঘৰলৈ পঠাই দিছো। এতিয়া কোৱা, তোমাক কি লাগিব? মোৰো ঘৰলৈ বহুত মনত পৰি আছে। ময়ো ঘৰলৈ যাব বিচাৰিছো। ঠিক আছে, মই তোমাকো তোমাৰ ঘৰত পঠাই দিছো। এতিয়া কোৱা, তোমাক কি লাগিব? মোৰো ঘৰলৈ বহুত মনত পৰি আছে। ময়ো ঘৰলৈ যাব বিচাৰিছো। ঠিক আছে তেন্তে, মই তোমাকো তোমাৰ ঘৰত পঠাই দিছো। আৰু এতিয়া তুমি কোৱা, তোমাক কি লাগিব? আমি ইমান দিন ধৰি ইয়াত একেলগেই থাকিলো। আজি সিহঁত মোক এৰি থৈ গুচি গ'ল। মোৰ সিহঁতলৈ বৰ মনত পৰিছে। আজিও সিহঁতৰ কাষত থাকিব বিচাৰো। তো সিহঁতক আকৌ মোৰ কাষত আনি দিয়া। তেন্তে ঠিক আছে বাৰু। এনেদৰে জিনটোৱে চাৰিওজনক এটা এটাকৈ বৰ দি উৰি গুচি গৈছিল
আৰু শেষৰজনৰ কথা মতে তিনিওজনক পুনৰ সেই গভীৰ অৰণ্যখনৰ মাজলৈ লৈ আহিছিল আৰু তাৰ পিছত চাৰিওজন বন্ধুৱে সেই গভীৰ অৰণ্যখনৰ মাজত পগলা হৈ চিৰদিনৰ বাবে বন্দী হৈ ৰৈছিল।